বাৰীখনত যে ইমান জংঘল হৈছে। এই কৰোণাৰ ছাগলীৰ মাথা তামোলৰ পাত খাই শেষ কৰিলে। আজি গৈ ৱাৰ্ণিং দি আহিম। যদি ছাগল নাবান্ধে তেনেহ'লে ছাগলৰ চামৰাক চেলাম, মানুহ চিনি পোৱা নাই। হেৰি অকলে অকলে কি বকি আছা? কিনো বকিবি, এই কৰোণাৰ ছাগলীৰ মাথা তামোলৰ পাত খাই শেষ কৰিলে। ছাগলীক দোষ দিলে নহ'ব, তোমাৰো দোষ আছে। আজি ইমান দিন হ'ল হেঙাৰবোৰ ভাঙি আছে, বান্ধি দিছা। যা ইয়াতে বকি নাথাকবি, এনেই মাথা গৰম হৈ আছে, নহ'লে ক'ৰবাত খং ক'ৰবাত পলুৱাই দিম। এতিয়া মই বকি আছো, উচিত কথা ক'লে দুষ্টিৰ বেজা। লোৱা চাহটো। চাহটো দিছে চিনিটো কিয় দিব লাগে? আহে খোৱা বুলি তুমি হেঙাৰকে নিদিয়া আৰু ভাল কৰি চাহটো নোখোৱা। কি চিপিৰা মানুহে আপুনি? চিপিৰা বুলি কৈছা, যা মূৰটো গৰম কৰি নাথাকিবা। হেৰি ঘৰত সোনকালে যাবা, বজাৰলৈ যাব লাগিব আৰু ভাত খাব একোৱে নাই। এসপ্তাহ মান হ'ল বজাৰ কৰি আনি, আজি আকৌ বজাৰত যাবই লাগে। ইমান খাব পাৰে নে? জনাকি জনাকি কি হ'লে? কিয় ইমান চিলাই আছা? কি কি আনিব লাগিব কোৱা? আলু, পিঁয়াজ, নিমখ আৰু অলপ কেঁচা চব্জি আনিবা। এসপ্তাহ মান হ'ল এক পোৱা আলু আনি শেষেই হ'ল। এক পোৱা আলু কেইদিন যাব? দুইটা মিঠাই নিবা। দুটা মোকো আনিবা। বজাৰ কৰি আনি খুৱাব নাই, তোমাক মিঠাই লাগে, যা। ভাতটো খাই নাযায় নেকি? এই ভাতটো নাখাওঁ দিয়া। কি খাব তেনেহ'লে? ভাতৰ পানী আছে যদি তাকে দিয়া। এসাঁজ ভাত ল'লে কিমান ধৰে মোৰ? চিপিৰা আপুনি, আপোনাৰ সেনেকা চিপিৰা মই জীৱনতো দেখা নাই। এনেকুৱা চিপিৰা হ'লে আমি ধনী হ'ম। ই যিহে ধনী, ভাল এটা হাগিব লেটিঙে নাই। যা যা, তোমাৰ লগত লেকচাৰ মাৰি থাকিলে নহ'ব, সোনকালে ভাতৰ পানীটো লৈ আহ। হেৰি এইটো লোৱা। আনিছা? এতিয়াহে পেটটো ঠাণ্ডা পৰিলে। এইটো লৈ যোৱা আৰু ময়ো যাওঁ। যোৱা। নাই বজাৰলৈ যাওঁ, ঘৰত ভাত খাবলৈ একোৱেই নাই। তুমি পিছে ক'ত যোৱা? মই অলপ দোকানত যাওঁ। এই যোৱা। পেটটো বিষাই আছে ৰে, কানি কাপোৰে নোলালে আৰু কোনোমতে ঘৰতে পালে হ'ল।
জোনাকী মোজাটো লোৱা। তুমি আহি পালা ক'ত গ'ল মানুহটো কি আলু দুইটা পিঁয়াজ এটা কেইদিন যাব এতিয়াহে পেটটো শান্তি পালোঁ। কি বজাৰ কৰিছা হে আপুনি জোতা আলু এটা পিঁয়াজ কেইদিন যাব কি কেইদিন যাব সপ্তাহ যাব লাগিব। কি চিপিৰা মানুহে আপুনি আগতে গম পালে বিয়াই নহ'লতে চিন্তা মাথা গৰম কৰি নাথাকিব যা। পেটটো দেখোন আৰু গলবলাব লাগিছে। আনিব যাবই লাগিব নেকি? জোনাকী হেৰি কি হ'ল তোমাৰ কি হৈছে পুৰা ইমান আহাচোন তোমাৰ দেউতাৰ কি হৈছে হেৰি কি হৈছে ন তোমাৰ পেটটো বিষে আছে আজি মৰিমে চাগে মই। বলাচোন বলা তোমাৰ দেউতাক অকণমান বিচনাৰে লৈ যাওঁ তোমাক আগতে কৈছো ভাতৰ পানী খাব নালাগে বুলি এতিয়া পাইছা ভাতৰ পানী খোৱা জুতি নাখাওঁ দিয়া আজিৰ পৰা চিপিৰা হৈও নচলো। ঐ